নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। যি সময়ত কৰোনা ভাইৰাছ গোটেই দেশজুৰি হাহাকাৰৰ সৃষ্টি কৰিছে, ঠিক সেই সময়তে আকৌ এটা নতুন খবৰ আহিছে যে নতুন এটা ভাইৰাছৰ সৃষ্টি হৈছে। সেই ভাইৰাছটোৰ নাম হ'ল হান্তা ভাইৰাছ। জানিব পৰা মতে চীনৰ চৰকাৰী বাতৰি কাকত মতে এজন ব্যক্তি চীন দেশৰ ইউনান চহৰৰ পৰা চান্দং প্ৰান্তলৈ গৈ থকা বাছখনত 33জন যাত্ৰী আছিলে। 33জন যাত্ৰীৰ সেই ব্যক্তিজনৰ পীড়িত হৈছিলে আৰু তেখেতৰ লগতে বাকী 32জনকো চেকআপ কৰোৱা হৈছিলে আৰু সেই ব্যক্তিজনৰ মৃত্যু হোৱাৰ পিছত বাকী 32জনক আইচোলেশ্যনত ৰখা হৈছে। তো চীনৰ বাতৰি কাকত গ্লোবেল টাইমছৰ মতে এই তথ্য জানিব পাৰিছোঁ। এই ভাইৰাছ কৰোনা ভাইৰাছৰ দৰে ইমান ভয়াৱহ নহয়, কিন্তু নিগনি বা কেৰ্কেটুৱা জাতীয় পৰা সংক্ৰমিত হ'ব পাৰে। যদিও বা এই ভাইৰাছ এজনৰ পৰা আনজনলৈ নিবিয়পে, কিন্তু যদি কোনো ব্যক্তি নিগনিৰ মলমূত্ৰ, পেচাব আদি সংস্পৰ্শলৈ আহে আৰু অহাৰ পিছত যদি সেই ব্যক্তিজনে নাক, কাণ, চকু আদিত স্পৰ্শ কৰে, তেতিয়াহ'লে এই ভাইৰাছটো সংক্ৰমিত হ'ব পাৰে। এই ভাইৰাছেৰে সংক্ৰমিত ব্যক্তি জ্বৰ, মূৰৰ বিষ, শৰীৰৰ বিষ, পেটৰ বিষ, বমি, ডায়েৰিয়া আদি হ'ব পাৰে। আৰু এই ধৰণৰ হোৱা বেমাৰৰ পিছত যদি সঠিককৈ চিকিৎসা কৰা নহয়, তেতিয়াহ'লে সেইজন ব্যক্তিক উশাহ লোৱাত কষ্ট হ'বলৈ আৰম্ভ হয়। জানিব পৰা মতে এই ভাইৰাছ আচলতে 1950 চনৰ আমেৰিকা আৰু কোৰিয়াৰ যুদ্ধৰ সময়তে কোৰিয়াত উদ্ভৱ হৈছিলে। এইটো এটা পুৰণি ভাইৰাছ। এইটো 1950তে চিহ্নিত কৰা হৈছিলে। এই ভাইৰাছ মানুহৰ পৰা মানুহলৈ সংক্ৰমিত হোৱাৰ চান্সটো খুবেই কম, একেবাৰে নাইকিয়া বুলি ক'ব পাৰি। কিন্তু এই ভাইৰাছ নিগনিৰ পৰা সহজে যোৱা সম্ভাৱনা আছে। এই ভাইৰাছটো গাঁও অঞ্চলত হোৱাৰ সম্ভাৱনা বেছি, কাৰণ যিহেতু গাঁও অঞ্চলত আমাৰ খেতি বাৰী থাকে, খেতি পথাৰৰ আমাৰ ঘৰত ভঁৰালত ধান থাকে তেনেকৈ, তো গতিকে এইবিলাকত হোৱা বেছি চান্স থাকে। চহৰ অঞ্চলতো চান্স আছে। তো আমি এতিয়াৰ পৰা নিগনিৰ পৰা অলপ সাৱধানে থাকিব লাগিব, যিহেতু এটা হাহাকাৰৰ সৃষ্টি হৈছে। কৰোনা ভাইৰাছৰ লগে লগে হান্তা ভাইৰাছো যিকোনো প্ৰকাৰে যেনেকৈ নহওক চীন দেশৰ পৰা যিকোনো দেশত গুচি যাব পাৰে। আমিও সাৱধান থকাটো ভালেই, যিহেতু এজন ব্যক্তিৰ মৃত্যু হৈছে আৰু এয়া চীন দেশৰ ইউনান প্ৰান্তৰ খবৰ। তো সকলোৱে কুশলে থাকক। ধন্যবাদ।